বুলি বাইদেউৰ মুখত শুনিয়ে থাকো কিন্তু তুমি যে এজনী সন্দেহবাদী সেই কথাটো আজি উমান পালো দেই এজনী সাধাৰণ ছোৱালীৰ কাৰণে এনেকৈ ভাগি পৰিবিনে তই এতিয়া নিজৰ জীৱনটোক লৈ চিৰিয়াছ হ চাকৰি কৰ দেউতাৰক দিয়া কথাবোৰ ৰাখিবলৈ যত্ন কৰ তোৰ বাবে ভাল ছোৱালী মই চাম ৰণ বাৰু কিমান দিনলৈ ঘৰলৈ আহিছে বাইদেউ তাক মই আৰু যাবলৈ নিদিম আমাৰ ঘৰখন সুন্দৰকৈ চলাই নিবলৈ ইয়াত তাৰ কামৰ অভাৱ নাই নহয় কিয়নো আৰু মিছাতে দূৰ বিদেশত থাকিব লাগে ভালেই ভাবিছে বাইদেউ হ'ব দিয়ক ইয়াতেই থাকক আমাৰো ভাল লাগিব দিয়কচোন এতিয়া আমাৰ ভাল লগা নলগাতকৈ মোৰ ৰণৰ ভাল লগাটোহে বেছি দৰকাৰী সেই নহয় বাইদেউ আজি নহ'লে ৰাতিৰ সাঁজ আপোনালোক দুয়ো আমাৰ ঘৰতে খাব পপিও ভাল পাব দিয়কচোন তাকে ৰনে বা আকৌ কি কয় সি বা আকৌ যায় নে নাযায় এইবাৰ আহি সি কিবা সলনি হৈ গৈছে বহুতো মন বৌ হ'ব নোৱাৰে সিনো মন মাৰি কিয় থাকিব লাগে আমি আছো নহয় এতিয়া কি হ'ব মা সকলোবোৰ হৈ যোৱাৰ পাছত এতিয়া এনেকৈ নিবিৰে এনেকুৱা ভুল কেতিয়াও কৰিব নোৱাৰে তাৰোপৰি ঈশ্বৰ থকাৰ পিছতো অনবৰতে অকল ঈশ্বৰ ঈশ্বৰ আৰু ঈশ্বৰ দা যদি ইমানেই এক্সপাৰ্ট তেনেহ'লে কিহৰ কাৰণে দাদাৰ আজি ইমান ডাঙৰ এটা লছ হ'বলৈ পালে কথাবোৰ তেনেকুৱা নহয় মাজনী বিজনেছত কেতিয়াবা এনেকুৱা হয়েই এতিয়া সকলোখিনি ঠিক কৰাহে কথা তাত ঈশ্বৰৰ একো দুখ নাই মা তুমি ঈশ্বৰ দাৰ গাত কেতিয়াও দুখ কৰিবলৈ নিদিয়ে মই দেখোন তোমাক আগতেও কৈছো যে পৰিয়ালৰ বাহিৰৰ মানুহে কেতিয়াও অন্তৰৰ মৰম নিদিয়ে কেতিয়াও 100% নিদিয়ে মা ৰাম তই কথাবোৰ যেনেকৈহে কৈছ যে নিশ্চয় জানি বুজিহে ভুল কৰিছে নিবিৰে কথাবোৰ চাই আছে নহয় গম পাম ৰচোন কি হৈছে দাদাই নতুনকৈ জীৱনটো আৰম্ভ কৰিছিলহে তেনেকুৱাতে এই ধৰণৰ এটা প্ৰেছাৰ আহি পৰিল মোৰ মনত ইয়াৰ কোনো বেয়া প্ৰভাৱ নপৰিলেই হয় মা মোৰ যে বহুত টেনশ্যন হৈছে জানানে টেনশ্যন নলবিচোন আমিবোৰ আছো নহয় চব ঠিক হৈ যাব কিহৰ কাৰণে এইবোৰ হৈছে তাক বিচাৰি উলিয়াব লাগিব দেউতা তুমি এনেকুৱা কৰিলে নহ'ব নহয় তোমাৰ কথা মতে মই নতুন জীৱনটো আঁতৰি লৈছো অতীতৰ কোনো কথা মনত পেলাবলৈ চেষ্টা কৰা নাই তুমি যি কৈছা সকলোবোৰ সঁচা বুলি কল্পনা কৰি অতীতৰ ছবি এখন দেখিবলৈ চেষ্টা কৰিছো তেনেকুৱা কথা নহয় মাজনী তুমি দেখোন এনেকৈ হতাশ হোৱা মানুহ নহয় দেউতা আনফালে নিবিৰৰ এইটো খবৰ আৰু এইফালে তুমি মন মাৰি আছা মোৰ কি অৱস্থা হ'ব পাৰে ভাবিছানে বুজিছো মাজনী কাৰণ তোৰ কথাখিনি মই মানি ল'ব পৰা নাই তোৰ দৃষ্টিত শুদ্ধ যদিও ভুল যদিও কিন্তু পৰন্তু এইবিলাক কথা ভাবি থাকিলে মই লক্ষ্যত উপনীত হ'ব নোৱাৰিম মই ৰণত এনেকৈ হাৰি যাব খোজা নাই তই কথাটো নুবুজ কিয় তই তোৰ জীৱনটো ৰণৰ লগতকৈ তুলনা কৰি আছ আৰু জীৱনত কেতিয়াবা সৰু সুৰা ৰণত তই ভাগ ল'বলগীয়া হ'লেই যেনিবা তাত হাৰ জিকা থাকিবই তই স্পৰ্টিংলি ল'ব লাগিব এইখন ৰণ মোৰ কাৰণে কিমান ডাঙৰ তই সেইটো নুবুজিবি সকলো কথা স্পৰ্টিংলি ল'ব পৰা নাযায় প্ৰীতিদণ্ড চক্ৰৱৰ্তী আমি সোনকালে দেখা দেখি হওঁ লগ পাবলৈ সাজু হোৱা কেৰিয়াৰৰ প্ৰথমবাৰৰ বাবে মই এনেকুৱা এটা পৰিস্থিতিৰ মুখামুখি হৈছো জানো কি হৈ আছে মোৰ লগত এইবিলাক হেৰি কি হ'ল আপুনি ইয়ালৈ এনেকৈ আহি কি চিন্তা কৰি আছে আৰু বিচনাৰ পৰা আপুনি কেতিয়া উঠি আহিল তুমি আকৌ কিয় উঠি আহিলা যোৱা হৈ থাকাগে আপুনি নোখোৱা নেমেলাকে ইয়াত আহি চিন্তা কৰি আছে মইনো বাৰু কেনেকৈ টোপনি যাম কওকচোন বলক আপুনি শুই থাকিব
এনেই অলপ খোজকাঢ়িবলৈ মন গ'লো সেইকাৰণেহে। হ'ব, মোৰ জনা আছে। আপুনিও বলক, আমি বিচনাতে কথা পাতিম। এনেই আপোনাৰ গাটো বেয়া। নিবিদৰ কথাটোৱে মোক বৰ চিন্তাত পেলাইছে বিভা। মোৰো বৰ চিন্তা হৈছে। কি যে হৈছে ঘৰখনত, এটাৰ পিছত আন এটা বিপদে লগ নেৰা হৈছে। অলপ ভাল হলে আন এটা বিপদে আহি লগ ধৰে। মই নহ'লে এইকেইদিনতে পৰীৰ ঘৰৰ পৰাই আহোঁগৈ নেকি? আহা মা, তুমি কোৱা কাৰণে দেখোন মই পপিহঁতৰ ঘৰলৈ গৈছিলো। তাৰ পিছতে তুমি কিয় অশান্তি কৰি আছা মা? একমাত্ৰ মই কোৱা কাৰণেহে গৈছিলি। তাত যে গৈ মিনিমাম সৌজন্যতাখিনি দেখুৱাব লাগে সেইটোও নাজানো। মানুহৰ ঘৰে ঘৰে গৈ সৌজন্যতা দেখুৱাই থাকিব মই নোৱাৰো। মোৰ কথা অলপ বুজিলে মোৰো ভাল লাগে। মানুহৰ ঘৰলৈ গৈ যে দুআষাৰ হাঁহি মাতি কথা ক'ব লাগে, সেইখিনি কথাও কি এতিয়া মইতো শিকাব লাগিব? নে সেই ভদ্ৰতাখিনিও ছোৱালীজনীয়ে লৈ গ'ল তোৰ পৰা? মা, তুমি এতিয়া কি ভাবিছা? ভাবিবলৈনো কিনো আছে? যি হ'ব লগা আছিল হ'লেই। এতিয়াতো নোৱাৰো কৰিব নোৱাৰো। আকৌ কথাটো ভালকৈ ভাবিব লাগিব। আচলতে কেনাটো ক'ত সেইটো বিচাৰিব লাগিব। মই বহু দিনৰ পৰা এটা কথা কম বুলি ভাবি আছিলো। কি কথা বাৰু? তেওঁ কি সদায় ইয়াতে থাকে নেকি? নাথাকে, যোৱা কেইমাহমান ইয়াতে আছে। যাব হয়তো। কিবা এটা কামৰ কাৰণে ইয়াত থাকিব লগা হৈছে। বেলেগত থকাতকৈ মায়ে ইয়াতে থাকিব দিছে। তুমি বেয়া নাপাবা নিবি, মই এটা কথা কওঁ। তেওঁক কিবা এটা মোৰ ভাল নালাগে। তেওঁ যেন আমাৰ সৌভাকাংক্ষী নহয়, মোৰ তেনেকুৱা লাগে। তেওঁ মাৰ খুৰাকৰ ছোৱালী। সৰুতে লগ পাইছো। আজিলৈকে এনেকুৱা একো অসুবিধা পোৱা নাই। কিন্তু মোৰ ভুল হ'ব পাৰে নিবিৰ, কিন্তু কিছুমান কথা তুমি জনাটো প্ৰয়োজন বুলি ভাবিহে মই তোমাক কথাখিনি ক'লো। মোক ভুল নুবুজিবা। কিছুমান কথা মই নজৰ নিদিয়াৰ কাৰণে ডাঙৰ এটা লষ্টৰ সন্মুখীন হৈছো। গতিকে আগলৈ মই তোমাৰ কথা গুৰুত্ব দিম। তুমি ঠিকেই কৈছা। তই ক'তো যাব নোৱাৰ ৰম। সেই চাকৰিটো নকৰো বুলি কোম্পানীক কৈ দে। ইয়াতে এটা চাকৰি বিচাৰি ল'বি। চাকৰি বোলা বস্তুটো তেনেকৈ পোৱা বস্তু নহয় মা। মই এটা বৰ গধুৰ দায়িত্বত আছো। মই মোৰ কৰ্তব্যৰ পৰা কেনেকৈ পিছ দিওঁ? মই সেইবোৰ একো নাজানো। মই মাত্ৰ এটা কথাই জানো, তই আগৰ দৰেই ঘৰত থাকিবি, এটা চাকৰি বিচাৰি ল'বি আৰু সাধাৰণ জীৱন যাপন কৰিবি। কথাবোৰ ইমান সাধাৰণ হৈ থকা নাই মা। মই তোক বহুদিন আগতেই কৈছো, দেউতাৰৰ নাম আৰু মান তললৈ যাবলগীয়া কাম মই তোক কৰিবলৈ নিদিওঁ। এটা কথা স্পষ্ট কৰি থলো, এতিয়াৰে পৰা তই যি কৰ মোৰ মতে কৰিব লাগিব। তোমালোকৰ কিবা এটা সমস্যা হলে মোৰে মনটো বেয়া লাগে দিয়াচোন। সেইকাৰণেহে আচলতে আমাৰ ঘৰখনত এনেকুৱা এটা পৰিস্থিতি মই আগতে কেতিয়াও দেখা নাই। এইবাৰ হঠাতে মা আৰু দাদাক চিন্তিত দেখিছো। চোৱা প্ৰীতি, তুমি হয়তো মই কথা ক'লে ভাল নাপাবা, কিন্তু আমাৰ সেইফালে কিছুমান মানুহে কিছুমান কথা বিশ্বাস কৰে। কি কথা মাহী? এই ধৰা ঘৰ এখন পৰিৱেশ পৰিস্থিতিৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত বহুতো মানুহৰ প্ৰভাৱ পৰে। মানে মই তোমাক কেনেকৈ কথাটো বুজাম? মাহী, তুমি কি কথা ক'ব বিচাৰিছা? মানে বিয়া বাৰু হোৱাৰ পাছত ঘৰত লক্ষী আই সোমাল নে ঘৰৰ লোক বাহিৰলৈ ওলাই গ'ল, তেনেকুৱা কথাবোৰ বহুতেই মানে মই বোৱাৰীৰ কথা ক'ব বিচৰা নাই দিয়া। মাহী, তাৰ মানে তুমি আজি আমাৰ কোম্পানী লছৰ কাৰণে বৰ উপস্থিতিৰ কথা ক'ব বিচাৰিছা নেকি? নাই, তেনেকৈনো মোক কেতিয়া ক'লো।
মানে মানুহে লখিমীৰ প্ৰৱেশৰ কথা তেনেকৈ ভাবে বুলিহে কৈছো। চোৱা মাহী, এইবোৰ চব বিজনেছ। তাত এই ধৰণৰ কোনো কথা নাই। গতিকে আগলৈ এনেকুৱা কথা নকলে মোৰ লগতে আন সকলোৱে ভাল পাব। তোমালোকে আমাক ভাল পোৱা বুলি জানো মামনি, তথাপিও মোৰ মনটো একেবাৰে বেয়া লাগি আছে। সেইদিনাখন বৰ লাজ পালো পাই। লাহে লাহে সকলোবোৰ ঠিক হৈ যাব বাইদেউ। ৰণ আৰু পপিয়ে 2-এদিনমান যদি একেলগে সময় কটাই সিহঁতৰ মাজত বন্ধুত্বও বাঢ়িব দিয়কচোন। আমি মাকবোৰেইতো চাব লাগিব। নে ভুল কৈছো বাইদেউ? নাই, ৰণক তেনেকৈ সন্মান কৰোৱাটো ইমান সহজ কথা নহয়। তাক মই খুব ভালদৰে জানো। সি এতিয়া কিবা বেলেগ প্লান কৰি আছে। আন কথা তাৰ মূৰত নোসোমায়। মই তাৰ কথা বুজি পাওঁ দিয়কচোন। সেই ছোৱালীজনীৰ কাৰণে আমাৰ এই ৰঙিয়াল ল'ৰাটো এনেকৈ গহীন গম্ভীৰ হৈ গ'ল। কিন্তু সি কিবা বেলেগ ল'ৰা নে? সিটো আমাৰেই ল'ৰা দিয়কচোন। মামনি, মই তোমাক কথা এটা সোধোনে? কি কথা বাইদেউ? মানে তুমি বাৰু ৰণক লৈ কিবা বেলেগকৈ ভাবি আছা নেকি? মই মানে কিছুদিনৰ পৰা তোমাক কথাটো সুধো বুলি ভাবিয়ে আছিলো। মই ৰণক লৈ বাৰু কি বেলেগ কথা ভাবিম? মানে আমি তাক বৰ ভাল পাওঁ। আৰু পপিয়েও মানে নিবিড়েও তাইক বৰ মৰমত ৰাখিছে। আচলতে আমাৰ পৰিমা হয়েই মৰম লগা। তথাপিও চিন্তা অলপ লাগেই দিয়কচোন। তাইক আমি তাইৰ অতীতৰ কথা একেবাৰে চিন্তা কৰিবলৈ দিয়া নাই। আপুনি চিন্তাই নকৰিব। পুৰণি কথা মনত পেলালে তাইৰ কাৰণে বৰ ডাঙৰ বিপদ হ'ব পাৰে। মই বুজো দত্ত। এটা কাম কৰক নহ'লে, পৰিমা যদি যাব বিচাৰে আপুনি কেইদিনমানৰ বাবে লৈয়ে যাব পাৰে তাইক। তাইৰো মনটো ভাল লাগিব, আপোনালোকৰো ভাল লাগিব দিয়কচোন। তেনেকুৱা হ'লেতো ভালেই হয় দিয়কচোন। ঠিক আছে মিষ্টাৰ দত্ত, আপুনিও তাইৰ লগত কথা পাতি লওক। ময়ো সুধিম বাৰু এবাৰ পৰিমাক। কথা পাতি চাই যদি যাব বিচাৰে লৈয়ে যাব আপুনি। হ'ব? হয়, থেংক ইউ। সেইকাৰণে মই ছোৱালী এজনীৰ পৰা নাম্বাৰ খুজি লৈ ললো। আফটাৰ ময়ো নতুন ফ্ৰেণ্ডশ্বিপ কৰি ভাল পাওঁ। কোন ছোৱালীৰ লগত কথা পাতিছো? এক ছেকেণ্ড ৰ'বা। কি হৈছে মা? আহা মা, তোমাক কিহে ভূতে ভালেনো? আৰু কি মোৰ ছোৱালী ফ্ৰেণ্ড থাকিব নোৱাৰে নেকি? তইচোন আজিকালি পপিক গুৰুত্বই নিদিয়। কোনোবা নতুন বান্ধৱী পাইছ নেকি? মা, তুমি কথাবোৰ কিয় বেলেগ ফালে লৈ যোৱা? পপিৰ কথা বেলেগ, আৰু মই সকলো কথা তোমাক কৈ কৰিব নোৱাৰো নহয়। বাহ, তইচোন বহুতেই ডাঙৰ হলি। কৰ, তই নিজ ইচ্ছামতে যি মন যায় তাকে কৰ। এবাৰ নিজ ইচ্ছামতে কাম কৰি এসেকা পাইছ নহয়। মা, ৰাজশ্ৰী মাহীয়ে তোমাৰ লগত কিবা কথা পাতিছিলে নেকি? বিশেষটো একো কথা পতা নাই। আৰু আজিকালি দেখোন তাই মোৰ লগত তেনেকৈ কথা নাপাতেও। কেতিয়ানো ঘৰৰ পৰা ওলাই যায়, কেতিয়ানো ঘৰ আহি সোমাহি, মই একো গমেই নাপাওঁ। কথা এইটোৱেই, মাহীৰ কিবা কথা বতৰাবোৰ মোৰ আজিকালি বেলেগ বেলেগ লাগিছে। আৰু তেওঁ অহাৰ পৰা তেওঁৰ ওপৰত মোৰ সন্দেহ উপজি আছিল জানানে? ধেত, ঘৰৰ মানুহক সন্দেহ কৰিব নাপায়। তাই নিজৰ ঘৰখন বৰ কষ্ট কৰি চম্ভালি আছেও। সেইকাৰণেতো তাইক মই বেলেগত থাকিবলৈ দিয়া নাই। আৰু তাই মোৰ নিজৰ খুৰাৰেই ছোৱালী দেচোন। আমাৰ বৌৰ বিষয়ে তেওঁ বৰ বেয়াকে কৈছিল জানানে? মই খঙতে গালি পাৰি দিলো। আৰু তেওঁৰ মতে আমাৰ বৌৰ কাৰণেহে বোলে বিজনেছত লছ হৈছে। কি? আৰু তেওঁ কৈছে বৌ বোলে তুমি বিচাৰি থকা লক্ষ্মী বোৱাৰীজনী নহয়। তাই তেনেকৈ কৈছে? যিটো কথা মই ভবা নাই সেইটো কথা তাই কেনেকৈ ভাবিব পাৰিলে? সেইবোৰ কথা কিন্তু মই একেবাৰে ভাল নাপাওঁ। আমাৰ পৰিমাজনী সদায় মোৰ কাৰণে লখিমী।